ৰূপম ৰায় কোচ ৰাজবংশী জাতিৰ প্ৰাৰ্থী নহয়, ৰূপম ৰায় কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা কোচ ৰাজবংশী ৰাইজৰ কেণ্ডিডেট নহয়, ৰূপম ৰায় নাঙলৰ কেণ্ডিডেট। কিন্তু তেওঁ আচলতে নাঙলৰো কেণ্ডিডেট নহয়। আজি ৰাইজে গম পাইছে যে ৰূপম চন্দ্ৰ ৰায় নাঙলৰ মানুহ নহয়। ৰূপম চন্দ্ৰ ৰায়ে কেতিয়াও BPF দলৰ এগৰাকী প্ৰাথমিক সদস্য নাছিল। মোৰ নামটো 2024 চনত MP ইলেকশ্যনৰ সময়ত MP কেণ্ডিডেটৰ পেনেল লিষ্টত BPFৰ পেনেল লিষ্টত মোৰ নাম আহিছিলে। কিন্তু ৰূপম ৰায় আজিলৈকে BPF দলৰ এগৰাকী প্ৰাইমাৰী সদস্যও নহয়, কিবা দায়িত্বভাৰত থকাটো দূৰৰ কথা। ৰূপম ৰায় বিজেপিৰ পৰা আহি পেৰাচুট লেণ্ডিং কৰি বাউসুংৰিবাসী ৰাইজৰ আগত তেওঁ এটা ৰণকৌশল খেলিছে যে বিজেপি বা পদুম ফুলৰ চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হ'লে যিহেতু ৰূপম ৰায় বাউসুংৰিৰ পৰা জয়যুক্ত হ'ব নোৱাৰে, যাৰ কাৰণে বড়ো ৰাইজক, মুছলমান ৰাইজক, হিন্দু বঙালী ৰাইজক দুৰ্বল বনাবৰ কাৰণে ৰূপম ৰায়ে নাঙলৰ ছবিটোক 1 মাহৰ কাৰণে খালি ভাড়াত লৈছে। যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হেলিকপ্টাৰ ভাড়াত লয়, যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হেলিকপ্টাৰ ভাড়াত লয় নিৰ্বাচনৰ সময়ত, বাকীত ভাড়াত লয়, সেই তেনেধৰণে ৰূপম ৰায় ডাঙৰীয়াও নাঙলৰ ছবিটো বাউসুংৰি সমষ্টিত বাকীত ভাড়াত লৈছে। ৰূপম ৰায় নহ'লে পদুম ফুলত গুচি যাব। ৰূপম ৰায় নাঙলৰ মানুহ নহয়, ৰূপম ৰায় পদুমৰ মানুহ। আৰু সমষ্টিত যেতিয়া গৈছোঁ মই দেখিছোঁ যে UPPLৰ নেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নীয়েও ভাল সঁহাৰি লাভ কৰিছে। তেওঁ এগৰাকী মহিলা, জ্যেষ্ঠ মহিলা, এগৰাকী সমাজ সেৱিকা আছিলে। তেওঁলৈকেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিৰ্বাচন এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, গতিকে ৰাইজে যোনজন যোগ্য ব্যক্তি তাকে আঁকোৱালি লওক, তেওঁকে ভোটদান কৰক। আৰু মই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়ালৈকেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক্তন মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াই সিদিনা মুকলিভাৱে ফেচবুকত এক জাতীয় আৱেগেৰে, বড়োলেণ্ডৰ চেণ্টিমেণ্টেৰে তেখেতে ফেচবুকত মুকলিভাৱে এটা পোষ্ট লিখিছে যে ৰূপম ৰায় আৰু পৃথ্বীৰাজৰ মাজত যদি এজনক জয়যুক্ত কৰিব লাগে তেতিয়াহ'লে উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াও নিজৰ ভোটটো পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকে দিব। সেইখিনি কথা জানিবলৈ পাই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াই মোৰ প্ৰতি যি এক নৈতিকভাৱে সমৰ্থন জনালে, তাৰ কাৰণে মই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও চিৰঋণী। মই সকলো BPF, সকলো UPPL, সকলো দলৰ জ্যেষ্ঠ নেতা, ৰিয়েল যিবিলাক তৃণমূল গ্ৰাউণ্ডৰ কৰ্মী, তৃণমূল নেতাসকলৰ চৰণত ধৰি মই আশীৰ্বাদ বিচাৰিছোঁ। আজি আমি BPF UPPL কৰিবলৈ নাই, আজি আমি BPF UPPL সকলোৱে একলগ হৈ BTCক যোনে ধ্বংস কৰিব আহিছে, যোন তৃতীয় শক্তিয়ে বড়ো ৰাজনীতিক আগ্ৰাসন কৰিব বিচাৰিছে, হাজাৰ হাজাৰ শ্বহীদে মৃত্যুবৰণ কৰাৰ পিছত যি BTC আমি পাইছোঁ, যি BTCত বড়োৱে এটা ৰাজনীতি কৰি এক ষ্টেবিলিটি বা পলিটিকেল ষ্টেবিলিটি লাভ কৰিছে, কোনোবা তৃতীয় পক্ষই গুৱাহাটীৰ পৰা আহি ৰূপম ৰায়ক ইউজ কৰি যদি বড়ো ৰাজনীতিক দখল কৰিব বিচাৰিছে, আগ্ৰাসন কৰিব বিচাৰিছে, এয়া বড়ো ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে।